Hello guys, welcome to my new video মানে এইটো এনেই বনাই দিওঁ বুলি ভাবিলোঁ আৰু ঘৰত আছোঁ এতিয়া অকলে কি কৰোঁ কি নকৰোঁ লাগিলে আমাৰ ঘৰত থকা আজি মানে অলপ চলপ আৰু শাক অকণমান আছে কিনো শাক আছে সেইটোৱে দেখাম তাৰপিছত আৰু একো কণ্টেণ্ট নাই মোৰ মুঠতে এনেই ভিডিঅ' বনাব লাগে বনাই আছোঁ ভাল লাগে কাৰণে ভিডিঅ'টো চাই যাওক কি শাক আছে দেখাম অলপ মানে এতিয়া নতুনকৈ ভিডিঅ' বনাবলৈ ষ্টাৰ্ট কৰিছোঁ তো মানে কি দেখাম কি নেদেখাম একো পাত্তাই নাপাওঁ মানে আজি ভিডিঅ' দিলে মানে আকৌ এমাহমানৰ পিছতহে বনাব নালাগে একদম মানে ভাল লাগে বনাই কিন্তু একো কি বনাম লাগে বিচাৰিয়ে নাপাওঁ একো কণ্টেণ্ট বিচাৰি নাপাওঁ একোৱে নাপাওঁ মানে মানুহক ৰাইজক দিবৰ কাৰণে সেইটো কাৰণে মানে ইমানকৈ বনাই থাকিব মন নাযায় বাৰু হ'লেও আৰু অলপ চলপ হ'লেও আপোনালোকক দেখাই দিওঁ বুলি ভাবিছোঁ আৰু কিনো আছে কি নাই আমাৰ ঘৰৰ বাৰীত বেছি নাই বাৰু হৈছিলে কিন্তু কৰিছিলে কিন্তু আগতীয়াকৈ খাই দিলোঁ আৰু কিছুমান মানে বৰষুণ পূৰা দি দিছিলে ন দুদিনমান আগত সেইটো কাৰণে মানে সেইবিলাক চব চফা হৈ গ'ল এতিয়া যোনখিনি বাকী আছে সেইখিনি দেখাম আৰু চাই থাকক কিন্তু আজি এটা বেয়া লগা কথা মানে দুখ লগা কথা আৰু ই দেখিছে নহয় কেনেকৈ শুই আছে এতিয়া আমন দিমনকৈ মোক চাই আছে এনেকৈ ভিডিঅ' বনোৱা দেখি ইয়াৰ মানে আৰু এজনী পাৰ্টনাৰ আছিলে হা সেইজনী মানে আজি মৰি গ'ল মানে ৰাতি সেইটো কাৰণে মানে মূৰত গোটেই মানে কিবা কিবি চিকৰা নে কিবা কিবি লাগিছিলে কিন্তু নেবাছিলে আৰু মৰি গ'ল আজি সেইটো কাৰণে ইয়াৰো দুখ লাগি আছে আৰু আমাৰো দুখ লাগি আছে বাৰু কি ক'ম আৰু ৰাইজ খেতি শাক বুলি ক'লেই আমাৰ গাঁৱলীয়া অঞ্চলত এইটোৱে মেইন ছাগলী গু ইহঁতিয়ে দিয়ে তাৰপিছত গোবৰ গু মানে গৰু গোবৰ সেইবিলাকে আৰু ছাগলী গু এইখিনি দেখিছে নহয় এইখিনি থৈ দিয়া হৈছে ইয়াত খেতিত দিবৰ কাৰণে খেতিত মানেনো কি আৰু লাই শাকবিলাকত দিবৰ কাৰণে থৈ দিয়া হৈছে এইখিনি তো এতিয়া আমাৰ ঘৰত কিনো শাক আছে সেইটোকে দেখাই দিওঁ বুলি ভাবিছোঁ চাই থাকক 1 2 3 এতিয়া মানে গাঁৱৰ পৰিৱেশত এইটোৱে মেইন লাই গান এটাও আছে বাৰু লাই বুলি আৰু লাই শাক আৰু গাহৰি খাব ৰাইজ ইমান যে ভাল লাগে এইফালে লাই মাজতে আছে এইজন মহাশয় মোৰ পাৰ্টনাৰ হয় এইটো ৰকি বুক কৰে বুক প্ৰেক্টিছ কৰিছে প্ৰেক্টিছ ৰকি আৰু এইফালে আছে ফ্ৰেঞ্চ লাই শাক ফ্ৰেঞ্চ বিন তো আলুৰ লগত ভাজি খাবলৈ মজা লাগে মোৰ আপোনালোকক কেনেকুৱা লাগে ক'ব ফ্ৰেঞ্চ বিন এডোখৰ কোৰ চোৰ মাৰি ক্লিয়াৰ কৰি থৈ দিয়া আছে ইয়াত ৰুব মানে গুটি হেঁচিলে হপায় কিন্তু এতিয়ালৈকে হোৱা নাই হ'বগৈ আৰু লাহেকৈ কি লগাব এইজোপা হৈ গ'ল ৰঙালাও বৰ্তমান সৰু হৈ আছে ইয়াত দি থৈ দিয়া আছে এইবিলাক কাঠৰ গুড়ি সাৰ হিচাপে দিয়া আছে এইজোপা ৰঙালাও ইয়াত আছে জাতিলাও এইখন হেন্দালিখন মই দিয়া হয় এইখন হেন্দালিখন মই দিয়া হয় বোলে জাতিলাও বগাই আছে লাগিব আৰু ফুল ফুলিব হৈছে আৰু লাহেকৈ এতিয়া খাবলৈ পাম আৰু হেন্দালিখন মই দিয়া হয় চবচে ভাল লাগিছে অমিতাজোপা বেছি ওখ নহয় বেছি ডাঙৰ নহয় মানে এজোপা তলতে লাগিছে প্ৰথমবাৰ ফাৰ্ষ্ট টাইম আৰু ডাঙৰ অমিতা ক'লে কেইটা ইয়াৰ পৰা খাই আছোঁ আমি বৰ্তমান আৰু আছে লাগি বহুত ওপৰত লাগি আছে এই ইয়াত আছে জলকীয়া গছ এইবিলাক জলকীয়া লাগি আছে এইখিনি কাঠি জলকীয়া হয় এইকেইটা অলপ ডাঙৰ হয় জলকীয়া কিনিব দৰকাৰ নাই আমাৰ ইয়াৰ পৰাই পাই যাওঁ আমি জলকীয়া মানুহতকৈ জলকীয়া গছ বহুত ডাঙৰ হৈ গৈছে
এইফালে চেনী কলেজবা লাগি আছে এইথোক এয়াই আছিলে আমাৰ ঘৰত থকা শাক বাৰী মানে এনেই অলপ আৰু